চৰাইজুৰীয়া আৰু শালমৰা অঞ্চলতো প্ৰায় শতাধিক লোক যিসকলে আক্ৰমণ কৰি মানুহৰ ঘৰ দুৱাৰ জ্বলাই মানুহ হত্যা কৰি আছিল। প্ৰত্যাক্ৰমণ কিন্তু প্ৰায় শতাধিক লোক আক্ৰমণকাৰীও নিহত হৈছিল। চাউলখোৱা চাপৰিত অসম ইতিহাসৰ জঘন্যতম হত্যাকাণ্ডটো হৈছিল। তাত প্ৰায় 4,000 লোকক হত্যা কৰা হৈছিল। কোনে হত্যা কৰিছিল, তাৰ ভিতৰত কেইজন প্ৰত্যাক্ৰমণত নিহত হ'ল, সেই কথাবিলাক আজি খুচৰাৰ প্ৰয়োজন নাই। আমি ভাবোঁ নেলিত অসম ইতিহাসৰ দ্বিতীয় জঘন্যতম হত্যাকাণ্ড নেলিত হৈছিল। কৰি থাকক, যোনে সমৰ্থন কৰিছে তাৰ নিজৰ TRP তাৰ হেৰি হ'ব। গতিকে যোনে সমৰ্থন কৰিছে সিও গৰিহণাৰ যোগ্য। এনেকুৱা ঘটনাত যিয়ে মানে সমৰ্থন জনায় সিও গৰিহণাৰ যোগ্য। গতিকে এইটো কথা দুৰ্ভাগ্যজনক। আচলতে আমাৰ জনপ্ৰতিনিধিসকলে কথা যেতিয়া কয় অলপ সাৱধানতা অৱলম্বন কৰি আৰু সমাজখনৰ কোনেও যাতে আঘাত নাপায়, কোনেও যাতে মনত দুখ নাপায়, তেনেকুৱা ধৰণৰ কথা বতৰা ক'ব লাগে। শ্বহীদৰ অপমানসূচক দুজনমান আমি জনপ্ৰতিনিধিৰ মুখেদি আমি ব্যক্ত হোৱা দেখিছোঁ। এইসকল মানুহৰ তুল্য সমতুল্য হ'বই নোৱাৰে। পশু মনোবৃত্তিৰ এই লোকসকলৰ এনেকুৱা মন্তব্যই আমাৰ দেশখনক দুটা জাতিৰ মাজত বিভাজন, দুটা জাতিৰ মাজত সংঘৰ্ষৰ বাবে তেওঁলোকে যেন প্ৰতিনিধিত্ব কৰিছে, এনেধৰণৰ বক্তব্যৰ প্ৰতি আমি গৰিহণা দিছোঁ আৰু তেখেতসকলক অতি শীঘ্ৰে কায়ত্ব কৰি তেনেধৰণৰ বক্তব্য কোৱা লোকক উচিত শাস্তি দিবৰ কাৰণে চৰকাৰক অনুৰোধ জনাইছোঁ।